মাই নেটিভ লেণ্ডটো আৰম্ভ কৰিছিলোঁ মাই নেটিভ লেণ্ডৰ কুৱেশ্যনবিলাক আজি আমি আৰম্ভ কৰিম কুৱেশ্যনবিলাক তোমালোকে নেটতো পাবা বিভিন্ন ধৰণৰ ৱেবছাইট আছে ৱেবছাইটত তোমালোকে গ'লেই পাবা খুব ধুনীয়াকৈ আজিকালি নোটবিলাক বনাই থোৱা থাকে কিন্তু মই তোমালোকৰ সুবিধা হোৱাকৈ এইবিলাক ডিছকাছ কৰি দিম আলোচনা কৰি দিম যাতে তোমালোকৰ হেল্প হয় বুজাত ঠিক আছে এফালৰ পৰা আমি কৰি যাম এটা চেপ্টাৰ প্ৰিন্স অফ পানী দিহিং আমি কৰিলোঁ সেইখিনি বুজি পালা কিবা ডাউট থাকিলে মোক সুধিবা মাই নেটিভ লেণ্ডটো কালি আমি পঢ়িলোঁ গতিকে আজি কুৱেশ্যনবিলাক ডিছকাছ কৰি যাম অ'কে ইয়াত লিখা আছে হোৱাট ডাজ দ্য অল্ড মেন আস্ক আস্ক দ্য পয়েট মানে অল্ড মেন মানে বুঢ়া মানুহজনে কবিক কি সুধিছিল বাৰু কুৱেশ্যনবিলাক খুব ধুনীয়াকৈ বনাই থোৱা আছে আৰু নেটতো বেলেগ বেলেগ ৱেবছাইটত বনাই থোৱা আছে তোমালোকে ডাউনলোড কৰি ল'ব পাৰা বা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা এইকেইটা কুৱেশ্যন লাগিলেও মই তোমালোকক দি দিম PDF হিচাপে বনাই দি দিম আৰু তোমালোকে খালি পঢ়িব লাগে আৰু বুজিব লাগে এতিয়া তোমালোকে এটা খালি কাম কৰিবা য'ৰ পৰাই তোমালোকে কুৱেশ্যনবিলাক নোলোৱা সেই কুৱেশ্যনবিলাক তোমালোকৰ লেংগুৱেজত অলপ বনাবলৈ চেষ্টা কৰিবা ঠিক আছে নহ'লে একেই হয় আনচাৰবিলাক প্ৰায় এতিয়া ইয়াত কৈছে মই বনাই দিয়া নাই মই জাষ্ট ডিছকাছ কৰি দিছোঁ বিভিন্ন ধৰণৰ ৱেবছাইটৰ পৰা কুৱেশ্যন আনচাৰবিলাক লৈ লৈছোঁ ভাল আৰু মই তোমালোকক ডিছকাছ কৰি দিওঁ যাতে তোমালোকক বুজিবলৈ সহজ হয় ইয়াত কৈছে হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট কি সুধিছিল আমি সকলোৱে জানো দ্য অল্ড মেন আস্ক ASKS লাগিছে ইয়াত দেখিছানে কাৰণ ইয়াত ডাজ আছিলে মানে তোমালোকে কুৱেশ্যন আনচাৰ কৰোঁতে এইটোৱেই কথা যে প্ৰথমতে চাবা যে প্ৰশ্নটো কিহত সুধিছে past present কিহত সুধিছে ইয়াত প্ৰেজেন্টত সুধিছে ডাজ আছে হয়নে নহয় গতিকে আমি আনচাৰটো প্ৰেজেন্টত দিম দ্য অল্ড মেন আস্ক ASKS থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কাৰণে আস্ক হৈ গ'ল S লাগিলে দ্য পয়েট হোৱাট হিজ নেটিভ লেণ্ড লুকছ লাইক এজ কেলে এজ হি ইজ ব্লাইণ্ড ইয়াত ইজ লাগিব হা এজ হি ইজ ব্লাইণ্ড মানে বুঢ়া মানুহজনে সুধিছিল যে মোৰ জন্মভূমিখন কেনেকুৱা কিয় সুধিছিল কাৰণ তেওঁ ব্লাইণ্ড আছিল কিন্তু ইয়াত প্ৰশ্নটো সুধিছে যে কি সুধিছিল গতিকে what his native land looks like ইমানখিনিতে আমি লিখি দিলে হৈ যাব তাৰপিছত নেক্সট কুৱেশ্যনটো why does the old man ask the question to the poet কিয় সুধিছিল এতিয়াহে আমি এই কথাটো দিব লাগিব যে তেওঁ ব্লাইণ্ড আছিলে the old man asks the question about his native village to the poet because he is blind and he cannot see it himself মানে কিয় সুধিছিল কাৰণ তেওঁ অন্ধ আছিলে আৰু নিজে তেওঁ দেখা নাপায় সেই কাৰণে এইটো এটা আনসাৰ তাৰপিছত how does the poet addresses the old man and what does that form of address mean কি দৰে সম্বোধন কৰিছিলে আৰু এই সম্বোধনটোৰ অৰ্থটো কি অৰ্থটো হৈছে the poet addresses s লাগিছে দেখিছা না ডাজ আছে গতিকে addresses এই স্পেলিং বিলাক ভুল নকৰিবা তোমালোকে গ্ৰামাৰ বিলাক ভুল নকৰিবা addresses the old man as ককা বুলি সম্বোধন কৰিছিল ককা is an Assamese word which means grandfather আৰু ককাই কি বুজায় grandfather বুজায় এটা অসমীয়া টাৰ্ম মানে ককা বুলি আমি কওঁ তাৰ পিছত আহি গ'ল why does the poet ask the old man to breathe deep আৰু দীঘলকৈ উশাহ ল'বলৈ কিয় কৈছিলে deep মানে দীঘলকৈ উশাহ লোৱা the poet asks the old man to breathe deep so as to feel the warm air that will remind him of his childhood যাতে যেতিয়া ডিপলি ব্ৰিথ ল'ব গৰম উষ্ম বতাহ সোমাই যাব এয়াৰ সোমাই যাব তেতিয়া তেওঁ চাইল্ডহুড মানে শৈশৱ কালৰ কথা মনত পেলাই দিব সেইকাৰণে কাৰণ শৈশৱ কালৰ কথা মনত পৰিলে তেওঁ কি মনত পৰিব আগৰ ভিলেজখনৰ কথা মনত পৰিব তেওঁ জন্মভূমিখন কেনেকুৱা মনত পৰি যাব that warm breeze will flash মানে এনে ফ্লাছ মানে কি লাইটৰ ফ্লাছটো পৰি যোৱা ফ্লাছ কিন্তু মানে কি মনত যেতিয়া পৰি যাব মেমৰিত আহি যোৱা মানে ফ্লাছ হিজ অল্ড মেমৰি অফ হিজ ভিলেজ এইটো কথা কৈছে Question number E. With what does the poet compare the cool breeze on the old man's face? এতিয়া বুঢ়া মানুহজনৰ মুখখন ফেচখন কিহৰ লগত কম্পেয়াৰ কৰিছে বুলি সুধিছে The poet compares the cool breeze on the old man's face to the peaceful breath of his মানে বুঢ়া মানুহজনৰ মুখত যি শীতল এছাতি বতাহ লাগিছিল যে সেই বতাহ ছাতি কিহৰ লগত কল্পনা কৰিছে মানে তোমালোকে যেতিয়া খুব ঠাণ্ডা এটা হাৱা ফিল কৰা হয় নে নহয় ৰাতিপুৱা তোমাক গুড মৰ্ণিং কয় এটা ব্ৰিজে এটা ধুনীয়া মলাই বতাহে তোমাক গুড মৰ্ণিং ক'লে চ' এইটো কাৰ লগত কম্পেয়াৰ কৰিছে বুলি কৈছে দ্য পিচফুল ব্ৰিড অফ হিজ লেণ্ড মানে তেওঁলোকৰ ভূমিৰ সুন্দৰ মানে বতাহ জাকৰ কথা কৈছে তেওঁৰ শীতল জলবায়ুৰ কথা কৈছে আমাৰ জন্মভূমিখনৰ কথা মানে কবিৰ জন্মভূমিখনৰ কথা বুজি পাইছে এইখিনি একেবাৰে সহজ আমি পিছৰখিনি কুৱেশ্যন অলপ চাব লাগিব অলপ ফাষ্ট মই পঢ়ি গৈছোঁ উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দ্য লিটল বেবী মানে কণ্টেণ্টেড গাৰ্গলিং মানে কৈছে কলকলাই থকা হাঁহি ফূৰ্তি কৰি থকা কেঁচুৱাবিলাকে যে কলকলাই থাকে সেইবিলাকৰ কথা কৈছে দ্য পয়েট কম্পেয়াৰ্ছ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দ্য লিটল বেবী টু দ্য ছইল অফ দ্য অল্ড মেনছ অ'ন লেণ্ড এতিয়া এই সৰু শিশুবিলাকে কলকলাই থাকে কণ্টেণ্টেড গাৰ্গলিং বুলিছে কণ্টেণ্টেড মানে হৈছে ছেটিছফাইড বা কণ্টেণ্টেড মানে ডিপেণ্ডেণ্ট দুইটাই বুজায় গতিকে গাৰ্গলিং মানে জানো কলকলাই থকা ইয়াত কল্পনা কৰিছে কম্পেয়াৰ কৰিছে কাৰ লগত
কম্পেয়াৰ কৰিছে কাৰ লগত কম্পেয়াৰ কৰিছে আমাৰ মানে কবিৰ জন্মভূমিৰ মাটিৰ লগত কম্পেয়াৰ কৰিছে তাৰপিছত আমি নেক্সট কুৱেশ্যনটো চাওঁ ৱেট what does the chorus of the cuckoo and the sparrows do আৰু কোকো আৰু স্পেৰ'য়ে যি chorus মানে গান গাই আছিলে মাতি আছিলে একেলগে কিহৰ লগত কম্পেয়াৰ কৰিছে the cuckoo and the sparrows cheer up আমি কওঁ cheer up কিবা এটা খালে cheer up ফ্ৰেণ্ডৰ মাজত ড্ৰিংকছ কৰা মানুহবিলাকে দিছে cheer up so in chorus while playing near the tree tops and give shape of the old man's native land মানে ধৰি লোৱা তোমালোকৰ প্ৰতীকটো সজাবৰ কাৰণে তোমালোকৰ ঘৰৰ মানে আকচুৱা সজাবৰ কাৰণে তোমালোকে ভিন্ন বস্তু লগোৱা হয়নে ফুলদানি থোৱা ফটো লগোৱা এইবিলাক সো আমাৰ জন্মভূমিখন সুন্দৰ কোনে কৰে ডেকৰেট কোনে কৰে এই স্পেৰ'বিলাকে এই কুকুবিলাকে হয়নে নহয় এটো কথা কৈছে মানে ই শেপস মানে ভাঁজ দিয়ে আমাৰ জন্মভূমিখন ভাঁজ দিয়ে আমাৰ জন্মভূমিখন সুন্দৰ বনায় আমাৰ জন্মভূমিখন গঠন কৰে বুলি কৈছে এটো কথা মিনিংটো বুজি পালা তাৰ পিছত আহিলে নেক্সট What are the things that create the soul of the poet's beloved country? কবিৰ জন্মভূমিখনৰ আত্মাটো কিহে গঠন কৰে বুলি কৈছে The things that create the soul of the poet's beloved country are the rolling sound of bihu dhol, pepa, gogona, the aroma pitha and laru, and the chant of the evening prayer in namghar, masjid and church. কিহে বনাই বুলি কৈছে যেতিয়া বিহুৰ সময় পেপা ঢোল গগনা এইবিলাকৰ মাত শুনে তাৰপিছত আৰু সন্ধিয়াৰ লগে লগে যেতিয়া আমি দবাকোপ শুনো নামঘৰ মছজিদ মন্দিৰত প্ৰেয়াৰ কৰে এইবিলাক চাৰ্চত প্ৰেয়াৰ কৰে এইবিলাকে কবিৰ জন্মভূমিখনৰ আত্মাটো গঠন কৰে বুলি কৈছে একেবাৰে সহজ এইবিলাক প্ৰশ্ন তাৰপিছত আমি কন্টিনিউ কৰি যাওঁ তোমালোকে চাই যোৱা কিন্তু দেই সহজ বুলি নহয় কিন্তু তোমালোকে এখিনি লিখিব পাৰিব লাগিব আৰু উইথ মানে কাৰেক্ট গ্ৰামাৰ তোমালোকৰ কাৰেক্ট হ'ব লাগিব ঠিক আছে summary of each of the poem has been given below mention the stanza number alongside the correct summary গতিকে ইয়াত কি কৈছে সামাৰি বিলাক দি দিছে অলপ এতিয়া তোমালোকৰ টাস্ক তোমালোকে মোক কমেন্টত লিখি জনাবা যে ইয়াত কোনটোৱে কি বুজাইছে ব্ৰিফ সামাৰি দিছে কি My native land makes me feel as safe and secure as a baby carried on a mother's back. মানে মাৰ কুলাত বা মাৰ পিঠিত লৈ যোৱা এটা শিশুৱে কিমান সেফ অনুভৱ কৰে মাকৰ কুলাত বা মাকৰ পিঠিত সন্তানটোৱে আটাইতকৈ সেফ অনুভৱ কৰে আটাইতকৈ সিকিউৰ অনুভৱ কৰে নিৰাপদ অনুভৱ কৰে গতিকে মোৰ নেটিভ ল্যান্ডখনো তেনেকুৱাই মোৰ জন্মভূমিখনত মই সিমানেই সেফ আৰু সিকিউৰ অনুভৱ কৰোঁ বুলি কৈছে গতিকে এইটো পয়েমটোৰ কোনটো ষ্টেঞ্জাই বুজাইছে হেতু ক'ব লাগে মই পয়েমটো তোমালোকক দেখুৱাই দিছো এতিয়া এটো চোৱা ইয়াত কোনটো ষ্টেঞ্জাই বুজাইছে হেতু মোক ক'ব লাগে What stanza দেখিছানে The contented gurgling of the little baby tied to her mother's sturdy back is the soil of which your land is made হয়নে নহয় গতিকে contented gurgling of the little baby ক'ত আছে 1 2 3 4 4 নম্বৰ stanza এখিনি নেক্সট তো খুদিছে B The spirit of my native land can be understood in terms of its unity in diversity like different family members who have similarities and differences তোমালোকৰ পৰিয়ালৰ কথাই কওঁ তোমালোকৰ পৰিয়ালতে তোমালোকৰ মায়ে যেটো খাই ভাল পায় ধৰিলোৱা তোমালোকৰ মায়ে জলা খাই ভাল পায় তুমি জলা একেবাৰে খাব নোৱাৰা টেষ্টটো ডিফাৰেন্ট আছে হয়নে নহয় ঠিক তেনে ধৰণে তোমাৰ লগত তোমাৰ ভাইটিয়ে যি টিভি যেটো চেনেল চাই ভাল পায় যি চেনেল চাই ভাল পায় হয়তো তুমি ভাল নাপাবও পাৰা গতিকে প্ৰত্যেকৰে মাজত ডিফাৰেন্সেস আছে দেখিবলৈ অলপ চলপ তোমালোক বেলেগ হয়নে নহয় গতিকে এই ডিফাৰেন্সেস থকাৰ পিছতো তোমালোকে পৰিয়ালত এক হৈ থকা নাই জানো এক পৰিয়াল হৈ আছা হয়নে নহয় একেলগে আছা গতিকে আমাৰ দেশখনতো ভিন্ন ধৰণৰ ভাষা-ভাষী লোক আছে ভিন্ন ধৰ্মৰ লোক আছে হয়নে ভিন্ন কালচাৰৰ লোক আছে সকলোবিলাক ইউনিটি ইন ডাইভাৰ্সিটি মানে একেলগে আছে গতিকে এই স্পিৰিটটো কোনটোৱে বুজাইছে বাৰু কোনটো ষ্টেঞ্জাই বুজাইছে তুমি ক'ব লাগে ষ্টেঞ্জা নাম্বাৰ ইয়াত যদি আমি চাওঁ the distant roll of the bihu dhol the pepa and the gogona my neighbors play the heady aroma of the pitha and laru ইয়াৰ পৰা আৰম্ভ হৈছে the chant of the evening prayer in the namghar masjid church this make the soul of your beloved land মানে chant মানে মই কৈছিলো যেতিয়া প্ৰিষ্টে মন্তপে আমি যে প্ৰেয়াৰ কৰো মন্ত উচ্চাৰণ কৰি তাত chant বুলি কয় গতিকে সন্ধিয়া লগাৰ লগে লগে কি হয় মন্দিৰত প্ৰাৰ্থনা কৰে মানুহে মন্দিৰলৈ যায় ৰাতিপুৱা যায় আৰু সন্ধিয়াৰ সময়ত কি হয় নামঘৰত দবা কোবাই মছজিদত তাৰ পিছত আল্লাহক প্ৰেয়াৰ কৰে হলি সং গায় চাৰ্চ বিলাকত সো এইবিলাক হৈছে আমাৰ কি আমাৰ জন্মভূমিৰ বৈশিষ্ট্য ইয়াত ইউনিটি ইন ডাইভাৰ্সিটিটো বুজাইছে গতিকে ইয়াত কি হ'ব 1 2 3 4 5 6 ষ্টেঞ্জা 6 হ'ব ইয়াৰ আনসাৰটো ষ্টেঞ্জা 6 নেক্সট কোৱেশ্চন সি The lonely blind old man in the street asks me to describe our native land একেবাৰে সহজ প্ৰথম ষ্টেঞ্জাটো খুদিছে এনে ধৰণে তোমালোকে এটো জানাই তাৰ পিছত নেক্সট D our native land is rich in its gift of nature
and is brought to life by the birds and animals that playfully roam its rich green forest. এই ষ্টেঞ্জাটো মানে এই সেন্টেন্সটো মানে ইয়াৰ যেটো মিনিং এই মিনিংটো কোনটো ষ্টেঞ্জাত পোৱা হয় পয়েমটো মই দেখুৱাই দিছোঁ তোমালোকক আমি ওয়ার্ডটো ইয়াতে পালো দেখিলানে stanza 1 2 3 4 stanza the chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land yeah play around আমাৰ কোৱেশ্চনটো কি ক'লে কোৱেশ্চনটো মিনিংটো তোমালোকে বুজি পাইছা না মিনিংটো কি কৈছে জন্মভূমিখন কিহৰ ক্ষেত্ৰত ৰিচ নেচাৰেল গিফট মানে কি নেচাৰেল গিফট প্ৰাকৃতিক সম্পদবিলাক যিবিলাক প্ৰকৃতিয়ে আমাক গিফট হিচাপে দিছে অৱদান হিচাপে দিছে সো এইবিলাকে কি কৰে brought to life by its birds সো এইবিলাক এই প্ৰকৃতি সুন্দৰ সুন্দৰ সৃষ্টিবিলাক এই সৃষ্টিবিলাকে আমাৰ ধৰণীখন সুন্দৰ কৰিছে হয়নে ওকে তাৰপিছত আহি গ'ল the touch of our native land is as peaceful as the cool fresh breeze blowing after the night of thunder and rain কোনটো হেৰিয়ত পাইছিল আমি জানোৱেই আৰু ইয়াত মিনিংটো কি বুজাইছে ইয়াত মিনিংটো বুজাইছে যে বিজুলী ঢেৰেকনি যেতিয়া হয় বৰষুণ হয় ধুমুহা হয় ইয়াৰ পিছতেই কি হয় তাৰ পুৱাটো মানে ৰাতিপুৱাটোত আমাক এসাতি শীতল বতাহে গুড মৰ্নিং জনাই বুলি কৈছে এটো পেৰাগ্ৰাফটো আমি জানাই যে second stanza the cool breeze stanza to hoise cool breeze on your face this morn mane ratipua moi koisilu after last night's endless thunder and rain is the peaceful breed of your land enukai hoise amar janmabhumi khonor bayutu jolobayutu yar air to kotha koise botah tu mane sundur so ekhini tar bisot